ডিমা হাছাও জিলাৰ উমৰাংচুত সংঘটিত ৰুলি চাংমা হত্যাকাণ্ডৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী পশ্চিম কাৰ্বি আংলং খেৰণীত উত্তাল প্ৰতিবাদ খেৰণী থানাৰ জৰিয়তে হাফলঙৰ উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডিফু কবি সন্মিলনৰ উদ্যোগত কাব্যদিন ডিফুৰ লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কাব্যদিন অনুষ্ঠানত জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলৰ কবিতা পাঠ ছ'চিয়েল মিডিয়াত এহাল প্ৰেমিক প্ৰেমিকাৰ অবৈধ সম্পৰ্কৰ ভিডিঅ' ভাইৰেল কৰাৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বন বিভাগৰ 2 মাষ্টাৰুল কৰ্মচাৰী ধৃত 2 ব্যক্তি ক্ৰমে সতীশ টিমুং আৰু হৰেণ সিং তেৰণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া গৈছোঁ প্ৰথমটো বাতৰিলৈ ডিমা হাছাও জিলাৰ উমৰাংচুত অৱস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাণনিক বিষয়া ৰুলি চাংমাক নিশংকভাৱে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ডিমা হাছাও জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় খেৰণী আঞ্চলিক মহিলা সমিতিৰ নেতৃত্বত শতাধিক মহিলাই ওলাই আহি বৃহত্তৰ খেৰণী অঞ্চলত উত্তাল কৰি তোলে শেহতীয়াকৈ খেৰণীত অৱস্থিত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে ডিমা হাছাও জিলাৰ উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে আইনৰ কোনো ধৰণৰ সুৰুঙাৰে যাতে দোষীসকল হাৰি যাব নালাগে ৰুলি চাংমাৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰাত বিলম্ব হ'ব নালাগে আদি মূল দাবী উল্লেখ কৰে স্মাৰকপত্ৰখনত উল্লেখযোগ্য যে ৰুলি চাংমাক যোৱা 22 আগষ্টত উমৰাংচুত থকা ভাড়া ঘৰতে ৰুলি নিজ স্বামীয়ে দাৰে ৰেপি নিশংকভাৱে হত্যা কৰিছিল স্বামী পদ্যুৎ চাংমাই নিজ পত্নী ৰুলিক নিশা নিশংকভাৱে হত্যা কৰি পিছদিনা পুৱা নিজে উমৰাংচু আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে তাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে আজি আমি আমাৰ প্ৰতিবেশী আমাৰ নিজৰ গাঁৱৰ ছোৱালী ৰুলি চাংমাক যিটো পদ্যুৎ চাংমাই উমৰাংচুত দাৰে ঘপিয়াই নিজৰ পত্নীক 9টা বছৰে সহবাস কৰি দানৱৰ দৰে কাটি পেলাই হত্যা কৰিছে গতিকে তেওঁ শাস্তি পাব লাগে আৰু আমি বিচাৰোঁ তেনেকুৱা শাস্তি যাতে এনেকুৱা এটা শাস্তি দিয়ক যাতে পৃথিৱী কঁপি যায় যাতে বেলেগ এজনেও যাতে তেনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি নাহে সাহস নহয় গতিকে এতিয়া দেখিছোঁ প্ৰশাসনে যি লেহেম গতিৰে কৰি আছে হয়তো বস্তুটো তাতে নাইকিয়া হ'ব নেকি কিন্তু যদি পদ্যুৎ চাংমাৰ কেনেবাকৈ আইনৰ সুৰুঙাৰে ওলাই আহে তেতিয়াহ'লে আমাৰ মহিলাসকলে তাৰ উচিত ব্যৱস্থা কৰিব তেতিয়া আমাৰ ওচৰত কোনো আইন কানুন আমি নেমানিম তেতিয়া কাৰণ আজি এই ছোৱালীজনী ইমান নিৰ্জীৱ প্ৰকৃতি খেৰণীৰ প্ৰথম মেট্ৰিক পাছ কৰি পেলাই কটন কলেজত যোৱা ছোৱালী হয় আৰু ছোৱালীজনী ইমান নিৰ্জীৱ আছিলে আমি ভাবিব নোৱাৰোঁ তাই জীৱনলৈ যে আজি এনেকুৱা এটা ঘটনা আহিব বুলি পেলাই কিন্তু আজি তেওঁ চাকৰি কৰাৰ পিছতো আজি যিটো পৰিস্থিতি তেওঁ মৃত্যু হ'ল সেয়েহে আমি সকলো মহিলাই ইয়াক গৰিহণা দিছোঁ আৰু এই ব্যক্তিজনক এই কালপিতটোক ফাঁচি দিব লাগে সেইটোহে আমাৰ এতিয়া ডিমাণ্ড হ'ল আৰু প্ৰশাসনৰ ওচৰত আমি এইটোৱে জনাওঁ যে তেওঁ যাতে কোনো পধ্যে ওলাই আহিব নোৱাৰে আৰু তেওঁক ফাঁচি অৰ্ডাৰ দিয়ক তেতিয়াহে আমাৰ আত্মাই শান্তি পাব প্লাছ ৰুলি চাংমা মৃত ৰুলি চাংমাৰ যিটো আত্মাই শান্তি পাব তেওঁ শাস্তি নোপোৱালৈকে আমি কোনেও শান্ত নাথাকিম খেৰণীৰ পৰা বীৰেনিংহী ৰিপৰ্ট কাপ নিউজ কবিতাৰ বৰষুণেৰে জীপাল হৈ উঠিল ডিফুৰ লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয় সদৌ অসম কবি সন্মিলনৰ নিৰ্দেশত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত কাব্য দিনত কাৰ্বি আংলং জিলাৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত কবিসকলে কবিতা পাঠ কৰি কবিতাৰ বৰষুণেৰে জীপাল কৰি তোলে বিশিষ্ট কবি পাৰি ৰংপীৰ সঞ্চালনা তথা ডিফু কবি সন্মিলনৰ সভাপতি পুতুল চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত কাব্যদিন অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ প্ৰধান সম্পাদক উজ্জ্বল পাউকামৰ লগতে তেওঁৰ সতীৰ্থ তথা কমিটিৰ বিভিন্ন বিষয়ববীয়াসকলে এই কাব্যদিনৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে
সুকণ্ঠী পুতু দেৱীৰ সুন্দৰ গীতেৰে আৰম্ভণি হোৱা কাব্যদিনৰ অনুষ্ঠানত সকলোকে উদ্দেশ্যে আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাউগামে। আদৰণি ভাষণ প্ৰদানৰ পিছতে ডিফু বিশিষ্ট কবিসকলে স্বৰচিত কবিতা পাঠ কৰে। আনহাতে আজিৰ এই কাব্যদিনৰ অনুষ্ঠানত ডিফু উপৰিও লাংহিন, মাঞ্জা আৰু দেওপানী সমষ্টি শাখা সন্মিলনৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰি সুন্দৰ কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ বিষয়ববীয়াসকলেও নিজৰ নিজৰ স্বৰচিত গাম্ভীৰ্যপূৰ্ণ আৰু সুন্দৰ কবিতা পাঠ কৰি অনুষ্ঠান সোণত সুৱগা চৰায়। উল্লেখ্য, আজিৰ এই কাব্যদিনৰ অনুষ্ঠানতেই কবি সন্মিলনৰ জিলা সমিতিৰ এখন তদৰ্থ কমিটি গঠন কৰা হয়। বিশিষ্ট কবি পাৰি ৰংপিক সভাপতি, বিশিষ্ট কবি লেখক তথা প্ৰাবন্ধিক ভৱপ্ৰসাদ দেউৰীক লৈ গঠন কৰা উক্ত তদৰ্থ কমিটিয়ে আগন্তুক দেওবাৰে লগে লগে আন এখন জৰুৰী সভা আহ্বান কৰে। আজিকালি ছ'চিয়েল মিডিয়াই নকৰে কি? ৰাণু মণ্ডলৰ দৰে সৌভাগ্যৱান ৰেলৱে ষ্টেচনৰ সাধাৰণ ভিখাৰী এগৰাকীক যদি ৰাতাৰাতি ভিখাৰীৰ পৰা চেলিব্ৰিটি বনাই দিছে, তেন্তে সুখ স্বাচ্ছন্দ্যৰে জীৱন কটোৱা কাৰোবাক আত্মহত্যাৰ দৰে কঠোৰ পথ আঁকোৱালি ল'বলৈ বাধ্য কৰাইছে হয় ছ'চিয়েল মিডিয়াই। খাব জানিলেই তাল, খাব নাজানিলেই কাল সদৃশ প্ৰবঞ্চন বাস্তৱত সংঘটিত হ'ব পাৰে ইয়াৰ অপব্যৱহাৰ বাবে। হয়, কোৱা হয় খাব জানিলেই তাল, খাব নাজানিলেই তাল। ছ'চিয়েল মিডিয়াক অসৎ কামত ব্যৱহাৰ কৰি দুই উদন্ত ব্যক্তি সম্প্ৰতি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে। ব্যক্তি দুজন বন বিভাগৰ মাষ্টাৰোল কৰ্মচাৰী। চিলনী বনভোজস্থলীত ফুৰিবলৈ যোৱা এহাল প্ৰেমিক প্ৰেমিকা অবৈধ কৰ্মত লিপ্ত থকাৰ ভিডিঅ' তুলি ব্যক্তি দুজনে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। নিজে সংঘটিত কৰা অবৈধ কাণ্ডৰ ভিডিঅ' ভাইৰেল হোৱা দেখি সামাজিক লোক লজ্জাৰ পৰা পৰিত্ৰাণ পাবলৈ চিন্ত তেৰনপি নামৰ কম বয়সীয়া যুৱতীগৰাকীয়ে নিজ ঘৰতে কৰে আত্মহত্যা। হয়, কেৱল ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোৱে কাল হ'ল হতভুগীয়া চিন্তৰ বাবে। নাই, মোৰ পৰা নহয়, মই ক'ব নোৱাৰোঁ ছাৰ। মাত্ৰ মই ঘৰৰ পৰা হয় এইটো প্ৰুফ লাগিব বোলে, মই লগৰীয়া কাৰণে এইটো পেৰেণ্টছটো প্ৰুফ লাগে বোলে, এইটো পেৰেণ্টছৰ কাৰণে মই জনাবৰ কাৰণে আমাৰ ষ্টাফ কাৰণে মই পঠাই দিছোঁ দুইজন কাৰণে। তাতে ষ্টাফ আছিলে, আমি দুইজনো আছিলে আৰু বেলেগ তিনিজন পাঁচজন আছিলে। আপুনি ইউজ কৰিছে পাঁচজনৰ মাজত কি আপুনি মোবাইল ইউজ কৰি আছে? নাই, তিনিজনটো ওপৰৰ ফালে আছে, আমি দুইজনটো বৰ ৰাউণ্ড আউট মাৰিব যাম, ডিউটি মাৰিছিলে তাৰবিলাক নহয়। তেতিয়া মোক ৰাউণ্ড আউট মাৰা সময় পাই মানে ভিডিঅ' ক্লিপিংটো আপুনিও লৈ আছিলে মানে ভিডিঅ'? তো বায়'ডাটা সোধা সময়তো অকল আপুনিও লৈ আছিলে? মোৰ দুজন আছিলে তেতিয়া সময়তে দিলোঁ। তেতিয়া ওলাই দিলোঁ। তেতিয়া আৰু সোমবাৰ দিনাতো ঘটনা হৈছিলোঁ। মাৰপিট কৰা হৈছিল নাই? একবাৰ দুইবাৰ মাৰিছে, মানে মাৰিলে কি হ'ল এনেকুৱা মানে একে টাইটা ল'ৰা সুধিছিলোঁ তেৰণ বুলি কৈছিলে, আৰু ছোৱালী সুধিছিলোঁ মই তেৰণ পি। হেৰি তেৰণ হ'লে কি হ'ল, এতিয়া একে টাইটেল তহঁতৰ মোৰে সুধিছিলোঁ। আৰু এতিয়া তাৰ পৰাতো আমি বিদায় দি দিলোঁ, যা গুচি যা বোলে, তাৰ পৰাতো ওলালোঁ। এতিয়া আৰু সোমবাৰ দিনা, মঙলবাৰ দিনাতো মই ডিউটি অফ আছে বোলে, মই ঘৰত গুচি গ'ল। এতিয়া কথাটো শুনিছোঁ মঙলবাৰ দিনাই ঘটনা হৈছে, সোমবাৰ দিনা ধৰিছোঁ, মঙলবাৰ দিনা ঘটনা হৈছে বোলে, বুধবাৰ দিন ৰাতিপুৱাই মোক খবৰ দিছিলোঁ। এতিয়া কি ঘটনা হৈছে? মানে ছোৱালীটো ছুচাইড কৰিলোঁ। ক'ত কৰিছে? ছুচাইডটো তাৰ গাঁৱতে বোলে, ঘৰতে না কি ময়ো নাজানো। তাত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল যোৱা 19 আগষ্টত। আনহাতে এই দুখজনক ঘটনাৰ সংক্ৰান্তত মাঞ্জা আৰক্ষীয়ে নিজাববীয়া তদন্ত কৰি ভিডিঅ' ভাইৰেল কৰা অপৰাধী
সতীশ টিমুং আৰু হৰেণ সিং তেৰণক আজি গ্ৰেপ্তাৰ কৰে। ঘটনাৰ স্থান বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত হোৱাৰ বাবে দুই ধৃতকে মাঞ্জা আৰক্ষীয়ে বকলীয়া আৰক্ষী থানাত নি চমজাই দিয়ে আৰু লোক দুজনৰ বিৰুদ্ধে মাঞ্জা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। অৰুণ লেখে আৰু ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ধনশিৰিত উলহ মালহেৰে উদযাপন কৰে হিন্দু ধৰ্মাৱলম্বীসকলৰ তীজ উৎসৱ। ধনশিৰি ছিগনাল বস্তিত তীজ উৎসৱৰ কাৰ্যসূচীৰ লগতে সমন্বয় ৰাখি ছিগনাল বস্তিত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা পবিত্ৰ ভাগৱত ধাম উদযাপন কৰে। তীজ উদযাপন তথা ভাগৱত ধাম মুকলি অনুষ্ঠানৰ উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে উদ্বোধক পৰিষদৰ মনোনীত সদস্য সীমা ৰংহাংপিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। जो कला, जो धर्म, जो नियम मना रहा है वो हमेशा हम लोग मनाए जा रहा रहना होगा, क्योंकि वर्षों जो सभ्यता भएको छैन। माइतामा आएका चेलीबेटीलाई खुसीले नाच्न दिनुपर्छ। गरम भएको होला हजुरहरूलाई? गरम लाग्यो? अब के गर्नु, हजुरको माइती गरिब छ, आशीर्वाद गरेर जानु होला कि भगवानसँग प्रार्थना गर्नुलाई हाम्रो माइतीलाई धेरै धन दिनु र आउने सालदेखि पङ्खा एसी लगाउन सकौँ। উল্লেখ্য অনুষ্ঠানত নেপালীসকলৰ পাৰম্পৰিক তীজ নৃত্য, ডিমাচা নৃত্য, নেপালীসকলৰ পাৰম্পৰিক তলুৱাৰ নৃত্যকে ধৰি জনজাতীয়সকল বৰ্ণাঢ্য নৃত্য পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। ধনশিৰিৰ পৰা টিংকু ডিপুচাৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Rongkhelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso.
9365 454415 9954 793905. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙৰ মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত ডকমকা বেচিক LP স্কুলত কাৰ্বি আংলং জিলা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ এখন জৰুৰী সভা অনুষ্ঠিত হৈ যায়। সভাত বিভিন্ন বিষয়ৰ ওপৰত জৰুৰী আলোচনা বিলোচনাৰ লগতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰাক্তন তথা প্ৰবঞ্চক সম্পাদিকা জাহানাৰা বেগমৰ বিষয়টো প্ৰধানভাৱে ঠাই পায়। উল্লেখ্য মধ্যাহ্ন ভোজনৰ চাকৰি স্থায়ীকৰণ কৰি দিয়াৰ নামত চৰকাৰ তথা বিভাগীয় সৈতে যাৱতীয় কাগজ-পত্ৰ কাৰ্য সম্পাদনৰ নামত তোলা বৰঙণি সৰ্বমুঠ 3,27,000 টকা উদৰস্থ কৰাৰ অভিযোগত জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল। জেল হাজতৰ পৰা ওলাই অহাৰ পিছতে জাহানাৰা বেগমে পুনৰ প্ৰবঞ্চনাৰে পুনৰ অসৎ অভিসন্ধিত নমাৰ অভিযোগ উত্থাপিত হৈছে। দেওবাৰে লাংহিনত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক লৈ সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰতিগৰাকী কৰ্মচাৰীৰ পৰা চাকৰি স্থায়ীকৰণৰ নামত 750 টকাকৈ বৰঙণি তোলা অভিযোগ পোৱা গৈছে। সেয়েহে জাহানাৰা অসৎ উদ্দেশ্য পূৰণ হোৱাৰ আগতে প্ৰবঞ্চক মহিলাগৰাকীক পুনৰ গ্ৰেপ্তাৰ দাবী তুলি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে ডকমকা LP স্কুলত অনুষ্ঠিত সভা সম্পন্ন হোৱাৰ পিছতে ডকমকা আৰক্ষী থানাত জাহানাৰা বেগমৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা 29 তাৰিখ মানে জুলাই মাহৰ 29 তাৰিখে জাহানাৰা বেগমৰ যিগৰাকী মহিলা সদৌ অসম ৰান্ধনী সন্থাত তেখেতে দায়িত্ব লৈ আছিলে ছেক্ৰেটাৰী দায়িত্বত। গতিকে তেখেতে অল অসমৰ পৰা 3,27 লাখ টকা লুটিলে। তেওঁৰ কাৰণে জেললৈ গ'ল। দৰং SP ছাৰে এৰেষ্ট কৰিছিলে তেখেতক যোৱা 29 তাৰিখে। গতিকে জেলৰ পৰা আহি তেওঁ এতিয়াও শান্তিকে বহি থকা নাই। আজি আপোনালোকৰ এইটো এলেকাত কি কৰিছে, তেওঁ মিটিং কৰিছে আৰু প্ৰত্যেকজনী সদস্যৰ পৰা কি কৰিছে 700কে টকা লুণ্ঠন কৰিছে যে আপোনালোকৰ চাকৰিটো কৰি দিম। সম্পূৰ্ণ মিছা। আমি ডক্টৰ হিমন্ত বিশ্ব ছাৰৰ লগতো কথা পাতিছোঁ। আমি যোৱা 13 তাৰিখো আমি শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ত গৈ আমি কৈছিলোঁ যে এই মানুহগৰাকীক চিনি পায় নেকি। সম্পূৰ্ণ মিছা। গতিকে আপোনালোকৰ এইটো এলেকাত যে সোমাইছে এই মানুহগৰাকী, আপোনালোকৰ থ্ৰুৱেদি এইটোৱে মই আহ্বান কৰিছোঁ অসম পুলিচে যাতে আপোনালোকৰ ইয়াৰ যিবোৰ পুলিচ বিষয়া আছে তেওঁলোকে তেওঁৰ ওপৰত যে একশ্যন কৰে আৰু যিবোৰ মানুহ তেওঁৰ লগত গৈ আছে সেই মানুহখিনিকো মই বাৰম্বাৰ কৈছোঁ যে আপোনালোকে তেওঁ বলি নহ'ব, নহ'লে আপোনালোকে আকৌ তাৰ পৰা আকৌ তেনেকুৱা বলি হ'ব পাৰে। ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। পূব কাৰ্বি আংলং জিলাৰ মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ সমষ্টিবাসীৰ মন জয় কৰাৰ অভিনৱ পন্থা। বিজেপি মহিলা কৰ্মীসকলক গৰমৰ বতৰত ঠাণ্ডা পৰিৱেশত অৱসৰ বিনোদনৰ বাবে শ্বিলঙলৈ ফুৰিবলৈ নিয়ে। আনহাতে বিজেপি যুৱ মণ্ডলৰ কৰ্মীসকলক ফুৰাবলৈ নিয়ে দাৰ্জিলিঙলৈ। প্ৰকৃতিৰ সুন্দৰ পৰিৱেশৰ মাজত এই ৰং বিৰঙৰ ফটোৰ দৃশ্য কোনো সাংস্কৃতিক অনুষ্ঠানৰ সাংস্কৃতিক দলৰ নহয়। নিজৰ সমষ্টিবাসীৰ সৈতে সুসম্পৰ্ক বজাই চলিবলৈ পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে উলিয়াই নি অকণমান অৱসৰ সময় কটাবলৈ গৈ প্ৰকৃতিৰ ৰম্যভূমি শ্বিলঙৰ ঠাণ্ডা পৰিৱেশত তোলা ৰং বিৰঙৰ ফটোহে। কামৰ সময়ত কঠোৰ পৰিশ্ৰম কৰা নিজ সমৰ্থক কৰ্মীসকলৰ সৈতে আনন্দৰ মুহূৰ্ত লগে ভাগে কটাই আহি এক প্ৰকাৰ সন্তুষ্ট দিবলৈ সক্ষম হোৱা জনপ্ৰতিনিধিগৰাকীক লৈ গৌৰৱ অনুভৱ কৰিছে সমষ্টিবাসী তথা বিজেপি সমৰ্থক কৰ্মীসকলে। তেওঁলোকৰ মতামত যে এনে জনপ্ৰতিনিধিক আগতে কেতিয়াও পোৱা নাছিল। ৰাইজৰ মতামত যে জনপ্ৰতিনিধিগৰাকীৰ এনে সেৱা মনোভাৱ অক্ষুণ্ণ থাকিলে ৰাজনীতিক ক্ষেত্ৰত দলীয় কৰ্মীৰ পৰা অধিক সমৰ্থন লাভ কৰিব পাৰিব। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।